শিক্ষাগুৰুসকলৰ চেষ্টাত অভিভাৱকসকলৰ চেষ্টাত ছাত্ৰ ছাত্ৰীৰ চেষ্টাত আৰু ভাল পৰিৱেশ অহাৰ কাৰণে যোৱাবাৰো আমাৰ মেট্ৰিকৰ ৰিজাল্টত চিৰাং ডিষ্ট্ৰিক্ট টপত থাকিল এইবাৰো আমাৰ চিৰাং ডিষ্ট্ৰিক্ট টপত আছে অল অসমত আৰু এইবাৰ হায়াৰ ছেকেণ্ডাৰীত আমাৰ বাক্সাটো আৰ্টছত টপত আহিল তামুলপুৰ সায়েন্সত টপত আহিল গতিকে এই পৰিৱেশটো হঠাৎ আমাৰ ইয়াত এটা পৰিৱৰ্তন আহিল আৰু ইয়াৰ কাৰণে মই ভাবো যে শান্তিৰ পৰিৱেশ এটা আহিল সকলো মুকলি মনত কামবিলাক কৰিব পৰা হ'ল ছাত্ৰ ছাত্ৰী অভিপূৰ্ণ হত্যা হিংসা ভাবুকি তেনেকা পৰিৱেশ নাই সেইকাৰণে আমি এই সময়ত বহুত আনন্দিত হৈছোঁ মই আমাৰ বড়ো যিটো লিপি দিন এই লিপি দিনত আমাৰ যিসকলে বড়ো লিপিৰ কাৰণে শ্বহীদ হ'ল তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ আৰু বড়ো সাহিত্য সভাৰ নেতৃত্বত যিহেতু আমাৰ ভাষা আন্দোলন লিপি আন্দোলনবিলাক হৈছিলে আজিৰ সময়ত মই বড়ো জনগোষ্ঠীৰ সৰ্বোচ্চ সংগঠন বড়ো সাহিত্য সভাক ধন্যবাদ জনাইছোঁ তেখেতসকলৰ নেতৃত্বতে আজি আমাৰ বড়োসকলৰ লিপি ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ পাইছে আৰু ইয়াৰ দ্বাৰা আমাৰ বড়ো ভাষাটো শক্তিশালী ৰূপত জীৱিত হৈ আছে আৰু এই ভাষাত এই লিপিতে আমাৰ বহুত ষ্টাডি হৈছে ৰিচাৰ্চ হৈছে বহুতখিনি লিটাৰেচাৰ আজি সাহিত্য চৰ্চা হৈছে সাহিত্য আজি নতুনকৈ ইয়াত প্ৰডাকশ্যন হৈছে চ' এইবিলাকৰ কাৰণে মই বড়ো সাহিত্য সভা আৰু বড়ো ভাষাৰ লগত লিপিৰ লগত জড়িত হোৱা এই এণ্টায়াৰ মুভমেণ্টত যিসকলে আছিলে মই ধন্যবাদ জনাইছোঁ অনাগত দিনত আমাৰ লিপি আমাৰ ভাষা আৰু শক্তিশালী হওক এইটোকে মই কামনা কৰিছোঁ আৰু যি ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে বড়ো মিডিয়ামত পঢ়ি আছে এই লিপিটো ব্যৱহাৰ কৰি আছে আৰু যি অভিভাৱকসকলে এইটো নিজৰ ছাত্ৰ ল'ৰা ছোৱালী সন্তানক আজি বড়ো মিডিয়ামত পঢ়িবলৈ আছে লিপিটো ভালকৈ আঁকোৱালি ল'বলৈ দিছে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু আজি অতি গৌৰৱৰ কথা যে UN একাডেমি এটা সময়ত প্ৰাইভেট স্কুল হিচাপে UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছিলে আজি অসমত 100খনতকৈ বেছি UN একাডেমি স্কুল হ'ল আৰু ৰিজাল্টটো এটা সময়ত আমাৰ 3rd ডিভিজনত বহুত বেছি আছিলে 1st ডিভিজনত এজন দুজন পাছ কৰা আছিলে তো সেইটো UN একাডেমিয়ে একদম ওলোটাই দিলে আৰু এতিয়া আমাৰ বহুত স্কুলত 3rd ডিভিজন নাথাকে নীল হয় কিন্তু 1st ডিভিজন বহুত বেছি থাকে চ' এই কোৱালিটিৰ যিটো মেটাৰ এইটো UN একাডেমিয়ে খুব ভালকৈ এড্ৰেছ কৰিব পাৰিছে এইকাৰণে মই UN একাডেমিৰ ডাইৰেক্টৰ কৃষ্ণ গোপাল বসুমতাৰী আৰু সকলো UN একাডেমিৰ প্ৰিন্সিপালসকল ডাইৰেক্টৰসকল শিক্ষাগুৰুসকলক মই ধন্যবাদ জনাইছোঁ এইখিনি দায়িত্ব লোৱাৰ কাৰণে আৰু এতিয়া বহুত ল'ৰা ছোৱালীবিলাক টেলেণ্টেড হৈছে যিমানে টাফ নহওক কিয় ৰিজাল্টবিলাকত বহুত মাৰ্কছ ল'বলৈ সক্ষম হৈছে আৰু আজিৰ সময়ত চেলেঞ্জিং এটা ছিটুৱেশ্যনত এই ল'ৰা ছোৱালীয়ে এই ছাত্ৰ ছাত্ৰীয়ে ভালকৈ কেৰিয়াৰ কৰিব পাৰিব মই এইটো আশা কৰিছোঁ আৰু আজি মই লগ পালোঁ বহুত গৰীব ঘৰৰ ল'ৰা ছোৱালী 90%, 92, 93% লৈ পেলাই পাছ কৰিছে তেখেতসকলৰো সপোন আছে কোনোবা নীটত যোৱাৰ কাৰণে JEE দিয়াৰ কাৰণে এই সকলক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম কাৰণ আমাৰ বড়োফা ছুপাৰ 50 মিছন আছে ইয়াৰ দ্বাৰা বহুতে উপকৃত হ'ব আৰু যিখিনিয়ে নাপায় তেখেতসকলকো আমি ডাইৰেক্টলি ইনডাইৰেক্টলি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম আমি বিটিআৰবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ চেষ্টাত শিক্ষাগুৰুসকলৰ চেষ্টাত অভিভাৱকসকলৰ চেষ্টাত ছাত্ৰ ছাত্ৰীৰ চেষ্টাত আৰু ভাল পৰিৱেশ অহাৰ কাৰণে যোৱাবাৰো আমাৰ মেট্ৰিকৰ ৰিজাল্টত চিৰাং ডিষ্ট্ৰিক্ট টপত থাকিল এইবাৰো আমাৰ চিৰাং ডিষ্ট্ৰিক্ট টপত আছে অল অসমত আৰু এইবাৰ হায়াৰ ছেকেণ্ডাৰীত আমাৰ বাক্সাটো আৰ্টছত টপত আহিল তামুলপুৰ সায়েন্সত টপত আহিল গতিকে এই পৰিৱেশটো হঠাৎ আমাৰ ইয়াত এটা পৰিৱৰ্তন আহিল আৰু ইয়াৰ কাৰণে মই ভাবোঁ যে শান্তিৰ পৰিৱেশ এটা আহিল সকলো মুকলি মনত কামবিলাক কৰিব পৰা হ'ল ছাত্ৰ ছাত্ৰী অভিভাৱকৰ বিচাৰ নাই কাৰণ এতিয়া কোনো হত্যা হিংসা ভাবুকি তেনেকা পৰিৱেশ নাই সেইকাৰণে আমি এই সময়ত বহুত আনন্দিত হৈছোঁ আৰু এই পৰিৱেশটো আমাক গঢ় দিয়াত সহায় কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু বিটিআৰবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ অনাগত দিনতো এই পৰিৱেশটো যিকোনো বিনিময়ক যাতে আমি ধৰি ৰাখিব পাৰোঁ তেতিয়াহে আমি মানৱ সম্পদ গঢ়িব পাৰিম অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰিম আৰু সামাজিকভাৱে এটা সুস্থিৰ বাতাবৰণত এটা সুস্থ সমাজ গঢ়িব পাৰিম মই সেইটো যোৱা পৰহিৰ পৰা ইয়াত লাগি আছোঁ আৰু PHC ডিপাৰ্টমেণ্টৰ লগত আজি গধূলিও মই আলোচনা কৰিম এই অঞ্চলবিলাকত JJMৰ কামবিলাক অলৰেডি ষ্টাৰ্ট হৈছে কিন্তু কমপ্লিট হোৱা নাই তো সেইকাৰণে কম সময়ৰ ভিতৰত এই অঞ্চলবিলাকত পানী যোগানটো কেনেকৈ ধৰিব পৰা যায় PHCৰ লগত মই আজি আলোচনা কৰিম আৰু অহাকালিৰ পৰা কিবা এটা মেজাৰ ল'ব পৰা ব্যৱস্থাটো কৰিম
बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।